আমি এতিয়া গৈ আছোঁ মাছ মাৰিব। এইখন জাল দেখা নাই, চশমা তচমা পিন্ধি বঢ়িয়া কৰি আছে। আৰু এদিন আছোঁ আচৰা জাল ইখান। আৰু আমি এতিয়া গৈ আছোঁ মাছ মাৰিব। ভিডিঅ'টো চাই থাকিব। পথাৰত গৈ আছোঁ এতিয়া আমি। এয়া জাল আৰু আমি এতিয়া খেতি পথাৰত আহি পালোঁ। এয়া আমাৰ টপলা আছে পথাৰত আহি পালোঁ। আৰু আমি এতিয়া গৈ আছোঁ, ৰ'দ দিছে, বহুত ৰ'দ দিছে। প্ৰ' লেভেলৰ মাছমৰীয়া হয়। আৰু এতিয়া অলপমান পথাৰখন চাই লওক, সুন্দৰ পথাৰখন। এইটো আমাৰ আমি পালোঁ খেতি পথাৰ। এইবোৰ ধানবোৰ কাটিছে আৰু এইবোৰ অলপ বাকী আছে। আৰু ধান খেতিৰ মাজেদি এইবোৰ হাতী গৈছে, হাতীৰ খচ এইবোৰ। হাতীৰ খচ কিমান নষ্ট কৰিছে ধানবোৰ চাই লওক। হাতীৰ ভিডিঅ' এটা দি থৈছোঁ, ডেছক্ৰিপশ্যনত লিংকটো থাকিব, চোৱা নাই যদি চাই ল'ব। আৰু ভিডিঅ'টো চাই থাকক। সুন্দৰ ধাননি পথাৰ। এইটো বিল হয়, বিল মানে বিল টাইপৰে। এইবোৰ ধানবোৰ কিবা মাছ মাৰি আছে। এইবোৰ মাছ মৰা মানুহ চাগে এইফালে। আৰু আমি এতিয়া মাছ মাৰিম, তো চাই থাকক। আৰু এতিয়া বাজিল দুপৰীয়া 12টামান বাজিল। মাছ মাৰি আছোঁ। ভিডিঅ'টো চাই থাকক। মাছ মাৰি আছোঁ, কিন্তু ডাঙৰ মাছ পোৱা নাই। বৰালি মাছ, শ'ল মাছ পোৱা নাই। সৰু পুঠি টেঙা মাছ পাই আছোঁ। সৰু মাছ পাই আছোঁ, খালি ডাঙৰ মাছ পোৱাই নাই। আৰু ৰাহুল খুৰাই নতুন কৰি আচৰা জাল মাৰা শিকি আছে। ভাল কৰি মাৰিব নাজানে, তথাপিও আৰু মাছ মাৰিব আহিছে আৰু। এই মাৰিছে দে, মাৰ দেই। মাৰি দিছে। পাইছা মাছ মাৰা। এইয়া মাছ নাইয়ে, অলপমান সৰু মাছ মাৰিব নাজানো ন। আৰু আমি এতিয়া মাছ মাৰি ঘৰলৈ গৈ আছোঁ। এটা ভাল ঘৰত চাব নেকি? খুৰা মাছ পালে নেকি?
চ' আজিৰ ভিডিঅ' এইখিনিয়ে মাছ মৰা ভিডিঅ' দেখালোঁ অলপমান আৰু ভিডিঅ'টো কেনেকুৱা বোলে জনাব কমেণ্ট বক্সত আৰু এতিয়া আমি ঘৰলৈ যাওঁ বলক আমি এতিয়া ঘৰলৈ যাই থাকোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে